সো আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ পাষ্ট কণ্টিনিউৱাছ টেন্স আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পাষ্ট পাৰফেক্ট টেন্স সো পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন হ'ল সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট ভাৰ্ব 3 মানে ইয়াত ভাৰ্ব অফ পাষ্ট পাৰ্টিচিপল ফৰ্ম বা ভাৰ্বৰ 3 নং ৰূপ বুলিও কোৱা হয় এইটোত একেবাৰে সহজে হয় কাৰণ মনত ৰাখিব লাগিব যে সাবজেক্টৰ পিছত হেড লগাব লাগিব আৰু ভাৰ্বৰ 3 নং ৰূপ লিখিব লাগিব আৰু বাকিখিনি সেম থাকিব গতিকে ৰুল হ'ল অতীতকালত কোনো এটা কাম তৎক্ষণাৎ সম্পন্ন হ'লে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় যদি অতীতকালত কোনোবা এটা কাম তৎক্ষণাৎ সম্পূৰ্ণ হয় তেন্তে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয় এই ক্ষেত্ৰত কি হয় দুটা বাক্য দিয়া থাকিব এটা পাষ্ট পাৰফেক্টত পৰিব আৰু এটা সিম্পল পাষ্ট টেন্সত পৰিব সো নোটবুক হ'ল যে যদি কোনো বাক্যত বিফোৰ আৰু আফটাৰ থাকে তেন্তে সেই বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত পৰে যে বিফোৰ থাকিলে প্ৰথম বাক্যটো পাষ্ট পাৰফেক্ট আৰু দ্বিতীয় বাক্যটো সিম্পল পাষ্ট টেন্সত পৰে আফটাৰ থাকিলে প্ৰথম বাক্যটো সিম্পল পাষ্ট আৰু দ্বিতীয় বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত পৰে যে কি হয় যদি কোনো বাক্যত কি থাকে বিফোৰ আৰু আফটাৰ থাকে তেন্তে কি হয় বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত পৰি যায় কিন্তু যদিহে বিফোৰ দিয়া থাকে তেন্তে প্ৰথম বাক্যটো পৰি যায় পাষ্ট পাৰফেক্ট টেন্সত আৰু দ্বিতীয় বাক্যটো সিম্পল পাষ্ট টেন্সত পৰে আৰু যদি আফটাৰ দিয়া থাকে তেন্তে প্ৰথম বাক্যটো সিম্পল পাষ্ট টেন্সত পৰে আৰু দ্বিতীয় বাক্যটো পাষ্ট পাৰফেক্ট টেন্সত পৰে সো এক্সাম্পল এক নম্বৰ দিয়া আছে The match start before we reached the playground. ইয়াত কি দিয়া আছে reached ভাৰ্বৰ 2 নম্বৰ ৰূপ দিয়া আছে গতিকে এইটো সিম্পল পাষ্ট টেন্সত পৰি গৈছে ইয়াত যেহেতু কি আছে বিফোৰ আছে গতিকে এই প্ৰথম বাক্যটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্সত হ'ব তো কি লিখিব লাগিব the match লগত কি হ'ব লাগিব হেড লগাব লাগিব আৰু ভাৰ্বৰ 3 নং ৰূপ মানে স্টাৰ্টৰ 3 নম্বৰ ৰূপ হ'ল started the match had started before we reached the playground তাৰপিছত কি আছে I go there before he came before থকাৰ কাৰণে কি হ'ব এইটো past perfect টেন্সত পৰিব কাৰণ ইয়াত দিয়া আছে এইটো simple past টেন্সত দিয়া আছে কি লিখিব লাগিব I had gone ভাৰ্বৰ go 3 নম্বৰ ৰূপ হ'ল gone I had gone there before he came তাৰপিছত কি আছে I do the work before she went to school I do the work কি হ'ব before she went ভাৰ্বৰ 2 নম্বৰ ৰূপ দিয়া আছে মানে এইটো simple past tense দিয়া আছে এইটো আমাৰ past perfectত লিখিব লাগিব গতিকে আমি past perfectত লিখিবলৈ হ'লে কি লিখিব লাগিব I had do 3 নম্বৰ হ'ল done I had done the work before she went to school তাৰপিছতটো হ'ল the train leave before we reached the station কি হ'ব এইটো দিয়া আছে reached মানে ভাৰ্বৰ simple past tenseটো দিয়া আছে গতিকে আমাৰ লিখিব লাগিব কি the train had left leave 3 নম্বৰ হ'ব left the train had left before we reached the station তাৰপিছতটো হ'ল the patient died before the doctor came before আছে আৰু the doctor came বা এইটো simple past tense আছে গতিকে আমাৰ এইটো past perfectত লিখিব লাগিব the patient had died before the doctor came তাৰপিছত হ'ল the bell rang after we finish our work after থকাৰ কাৰণে কি হ'ব পিছৰ যেটো বাক্য আছে এটো past perfectত পৰিব আৰু প্ৰথম বাক্যটো simple past tenseত পৰি গৈছে লিখাই দিয়া আছে the bell rang এটো simple past tense আছে গতিকে এইখিনি past perfect tenseত লিখিব লাগিব কি হ'ব the bell rang after we
had finished or 3 number of all finished our work তাৰ পিছতো দিয়া আছে কি they went to college after I returned কি হ'ব they went to college after I had returned তাৰপিছত হ'ল Rina and tired after the class start কি হ'ব Rina and tired after the class had started so past perfect tense মনত ৰাখিব কথা এটাই হ'ল যে সাবজেক্টৰ পিছত হেড লাগিব আৰু মেইন ভাৰ্বৰ 3 নং ৰূপ লিখিব যদিহে when আৰু যদিহে before আৰু after থাকে তেন্তে past perfect tense পৰিব সেন্টেন্সটো আৰু যদিহে before থাকে প্ৰথম বাক্যটো হ'ব past perfect আৰু যদি after থাকে তেতিয়া হলে দ্বিতীয় বাক্যটো হ'ব past perfect সো এইখিনি মনত ৰাখিবলৈ কথা আছিল এইখিনি আছিল past perfect tense আশা কৰো সকলোৱে বুজি পাইছা যদিহে বুজি পাইছা তেন্তে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু এই ধৰণৰ ভিডিও পাবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশন অল কৰি দিবা সো আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিওত সো থ্যাংক ইউ